নমস্কাৰ এমএছ সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা বহুত ডাঙৰ আপডেট। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী, খেতিয়ক আৰু ৰেচন কাৰ্ড হিতাধিকাৰীৰ কাৰণে লৈ আহিছে বহুকেইটা আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে আৰু ৰেচন কাৰ্ড হিতাধিকাৰী আৰু খেতিয়কসকলে মাহেকত ৩০০০ টকা তেওঁলোকে লাভ কৰিব। আজিৰ প্ৰথম আপডেটটো হৈছে যে ছাত্ৰ ছাত্ৰীক লৈ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা নতুন আঁচনি। এই আঁচনিটোৰ নাম দিছে অভিনন্দন শিক্ষা আঁচনি। আৰু কোনে কোনে এই আঁচনিৰ লাভ উঠাব পাৰিব, কোন কোন ছাত্ৰ ছাত্ৰীয়ে এই টকাখিনি পাব, কেনেকৈ আবেদন কৰিব, আৰু ৰেচন কাৰ্ড যিসকলৰ আছে বা যিসকলৰ নাই তেওঁলোকে কেনেকৈ ৰেচন কাৰ্ড লাভ কৰিব, আৰু PM কিষাণক লৈ কি আপডেট আহিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত আলোচনা কৰিম। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈ এটাই ৰিকুৱেষ্ট, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। প্ৰথম আঁচনিৰ ফালে আগবাঢ়ো। প্ৰথম আঁচনিটো হৈছে ৰাজ্যৰ শিক্ষাৰ্থীসকলক এটা আঁচনি প্ৰদান কৰিছে, যিটো আঁচনিৰ নাম হৈছে অভিনন্দন আঁচনি। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু শিক্ষক দিৱসৰ দিনা এই অভিনন্দন শিক্ষা আঁচনি 2.0 যিটো এইটো মুকলি কৰা হৈছে। আৰু 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব শিক্ষাৰ্থীসকলে। এতিয়াৰ পৰা 2 লাখ টকা পৰ্যন্ত শিক্ষাৰ্থীসকলে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে ঋণ লাভ কৰিব। আৰু এই যি 2 লাখ টকা পাব তেওঁলোকে এই টকাখিনি ঘূৰাই দিব লাগিব নে নাই, কেনেকুৱা পৰিশোধ কৰিব লাগিব নে কি, সকলো জনাই আছো। প্ৰথমতে তেওঁলোকে 2 লাখ টকা ঋণ লাভ কৰিব। সৰ্বোচ্চ 50,000 টকালৈকে তেওঁলোকে কি কৰিব, ছাবচিডি লাভ কৰিব। মানে আপুনি যদি এই 2 লাখ টকা চৰকাৰৰ তৰফৰ পৰা ঋণ লয় তেতিয়াহ'লে আপোনালোকে 50,000 টকা পৰ্যন্ত ছাবচিডি যিটো কয়, মানে ছাবচিডি ঘূৰাই দিব নালাগে। আপুনি 1.5 লাখ টকা ঘূৰাই দিলে হৈ যাব। 50,000 টকা আপোনালোকে ৰেহাই পাব। ইয়াৰ পিছতে কৈছে যে দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল যিবিলাক শিক্ষাৰ্থী আছে তেওঁলোকে এই আঁচনিৰ সুবিধা উঠাব পাৰিব। সকলোৱে নোৱাৰিব। যিবিলাক শিক্ষাৰ্থী দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল তেওঁলোকে এই আঁচনি লাভ কৰিব। আৰু শিক্ষাৰ্থীসকলৰ কাৰণে এই ভাল খবৰটো দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শিক্ষাৰ্থীসকল ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব। উচ্চ শিক্ষা বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰ বাবে লাভ কৰিব এই ধন। যিসকলে উচ্চ শিক্ষা অৰ্জন কৰিব বিচাৰিছে যে তেওঁলোকে ৰাজ্যৰ বাহিৰত গৈ পঢ়া শুনা কৰিব, তেওঁলোকৰ ঋণৰ প্ৰয়োজন হৈছে। এই ঋণৰ প্ৰয়োজন হোৱাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিখন মুকলি কৰিছে। আৰু ইয়াৰ পিছত কৈছে যে এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। যি শিক্ষাৰ্থীয়ে এবাৰ এই আঁচনিৰ লাভ উঠাব, যে 2 লাখ টকা তেওঁলোকে লোন ল'ব, ইয়াৰ পিছত তেওঁ আকৌ 2 লাখ টকা লোন ল'ব নোৱাৰিব। তেওঁলোকে এবাৰহে লোন ল'ব পাৰিব। ইয়াৰ পিছত কৈছে যে কোনো চৰকাৰী চাকৰিয়াল বা মন্ত্ৰী বিধায়কৰ সন্তানে এই আঁচনিৰ লাভ উঠাব নোৱাৰিব। কোনো চৰকাৰী চাকৰি যদি পৰিয়ালত থাকে তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু অভিনন্দন শিক্ষা আঁচনিৰ ছাবচিডি আঁচনিৰ অধীনত মুকলি কৰা হ'ল এই ধনখিনি। ইতিমধ্যে ধনখিনি মুকলি কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলে এইটো এটা আছিল ভাল খবৰ। পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ আন এটা নতুন আপডেট আহিছে। যিসকলৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ পৰিয়ালৰ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে এটা নতুন আপডেট আহি পৰিছে। আপোনাৰ কি ৰেচন কাৰ্ড নাই নেকি? কিদৰে আবেদন কৰিব এতিয়া ৰেচন কাৰ্ড? অতি সহজতে আপোনালোকে লাভ কৰিব এতিয়া ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ড আছেনে কমেণ্টত জনাব। আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। ৰেচন কাৰ্ড নথকাসকলে আজিয়েই সাজু কৰক এই নথিপত্ৰ। এইখিনি নথিপত্ৰ আপোনাৰ লাগিব। যি নথিপত্ৰ এতিয়া মই কম, এইখিনি নথিপত্ৰ আপোনালোকে সাজু কৰি ল'ব, কিয়নো অতি সোনকালে আপুনি লাভ কৰিবলৈ গৈ আছে ৰেচন কাৰ্ড। সকলো দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ লক্ষ্য লৈছে এতিয়া চৰকাৰে। নতুনকৈ আকৌ 20 লাখ পৰিয়ালক দিয়া হ'ব এতিয়াৰ পৰা ৰেচন কাৰ্ড। 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন আৰম্ভ হ'ব। আৰু জিলাভিত্তিক বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। প্ৰত্যেক জিলাই বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। আপুনি আবেদন কৰাৰ কিছু দিনৰ ভিতৰতে আপুনি এই ৰেচন কাৰ্ড
লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই আমাৰ কমেন্ট সেকশনত আপুনি জনাব যে ৰেচন কাৰ্ড আছে নে নাই আৰু আপুনি কোনটো জিলাৰ পৰা এই ভিডিঅটো চাই আছে আমাৰ কমেন্টত জনাব ৰেচন কাৰ্ড আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ কিছুমান ডকুমেন্টৰ কিছুমান নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সবিশেষ এই ভিডিঅটো জনাই আছো ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড ইয়াৰ পিছত কোৱা হৈছে যে পত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব পত্ৰ যেতিয়া আপুনি আবেদন কৰিব তেতিয়া এই সময়ত ভোটাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব এইখিনি আৰু যিসকলৰ এতিয়ালৈকে আধাৰ কাৰ্ড নাই বা ভোটাৰ আইডিত কিবা প্ৰব্লেম আছে তেওঁলোকে এই ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড তেওঁলোকে ৰেডি কৰি ৰাখক যে অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ আপুনি লাভ কৰিব গৈ আছে ৰেচন কাৰ্ড আৰু আপোনাৰ যদি ৰেচন কাৰ্ড নাথাকে অতি সোনকালে আমাৰ এই চেনেলৰ মাধ্যমেৰে আপুনি ভিডিঅ' চাই আপুনি ঘৰতে বহি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বিভিন্ন তথ্য জানিব পাৰিব ইয়াৰ পৰৱৰ্তী আপডেটটো হৈছে যে কৃষকসকলক লৈ এটা ডাঙৰ আপডেট আহিছে চৰকাৰৰ তৰফৰ পৰা যিসকল কৃষকে চৰকাৰৰ তৰফৰ পৰা পিএম কিষাণ লাভ কৰে তেওঁলোকৰ কাৰণে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে দুৰ্গা পূজাৰ ওচৰে পাজৰে কৃষকসকলে লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন আৰু এই পিএম কিষাণ আঁচনিৰ ধন এতিয়াৰ পৰা লাভ কৰিবলৈ হলে আপুনি এটা কাম কৰিব লাগিব আৰু যিসকলে এতিয়ালৈকে পোৱা নাই বা পিএম কিষাণ আবেদন কৰা নাই আপোনাৰ মাটি আছে আপোনাৰ নিজৰ নামত মাটি আছে আপোনাৰ পিএম কিষাণ লাভ নকৰে আপুনি জনাব যদি আপোনালোকে নাপায় পিএম কিষাণ আঁচনিৰ টকা নাপায় তেতিয়াহলে আমাৰ কমেন্ট সেকশনত জনাব আৰু যিসকলে পাইছে অলৰেডি আপোনালোকে পুৰণা পিএম কিষাণ পাইছে এতিয়া নতুন পিএম কিষাণৰ নতুন কিস্তি পাব কেতিয়া পাব আৰু কি কৰিব লাগিব এই কিস্তিখন পাবৰ কাৰণে দুৰ্গা পূজাৰ ওচৰে পাজৰে এই কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ এই টকাখিনি আৰু আজিয়ে কৰি লওক এই কেইটা কাম দেশৰ কোটি কোটি কৃষকৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা এই ভাল খবৰটো দিয়া হৈছে দুৰ্গা পূজাৰ ওচৰে পাজৰে কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ টকা আৰু পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ লৈ এই ডাঙৰ আপডেটটো আহি পৰিছে কৃষক সন্মান নিধিৰ ধন লাভৰ বাবে আজি কৰিলক এই বিশেষ কামটো কিয়নো অক্টোবৰ মাহতে কৃষকৰ একাউণ্টত সোমাব 18 নম্বৰ কিস্তিৰ ধন আৰু ইতিমধ্যে কৃষকে লাভ কৰিছে 17 নম্বৰ কিস্তিৰ ধন এতিয়ালৈকে লাভ কৰি লৈছে বহুতে লাভ কৰা নাই তেওঁৰ নিজৰ একাউণ্টৰ অসুবিধাৰ কাৰণে আৰু বহুতে ইতিমধ্যে 17 নম্বৰ কিস্তিৰ ধন লাভ কৰি লৈছে যিসকলে 17 নম্বৰ কিস্তিৰ ধন লাভ কৰা নাই তেওঁলোকে নিজৰ কাষত থকা CSC চেণ্টাৰৰ লগত আলোচনা কৰিব কিয় আমি 17 নম্বৰ কিস্তিৰ ধনটো পোৱা নাই এতিয়া 18 নম্বৰ কিস্তিৰ ধন মুকলাই দিছে চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই 18 নম্বৰ কিস্তিৰ ধন আৰু ধন মুকলাই দিয়াৰ পূৰ্বে এটা আপডেট আহি পৰিছে আর এই আপডেটটো আপোনাৰ একাউণ্টত এটা আপডেট আহি পৰিছে আপডেটটো কৰিব লাগিব একাউণ্ট আপডেট নতকা কৃষকে বঞ্চিত হ'ব এই ধন লাভৰ পৰা মানে যিসকলৰ একাউণ্ট আপডেট নাই যিসকল কৃষকৰ একাউণ্ট আপডেট নাই তেওঁলোকে এই 18 নম্বৰ কিস্তিৰ টকাখিনি লাভ নকৰিব পাৰে গতিকে আপোনালোকক সাৱধান হওক এতিয়াই সময় আছে এতিয়া সোনকালে আপোনাৰ একাউণ্টটো আপডেট কৰক আৰু 18 নম্বৰ কিস্তিৰ ধন পাবলৈ হলে আপুনি EKYC কৰাটো অত্যন্ত জৰুৰী বাধ্যতামূলক হৈ পৰিছে যে আপুনি EKYC কৰিবই লাগিব পিএম কিষাণ এপৰ জৰিয়তে আপুনি এই EKYC সমূহ কৰিব পাৰিব অনলাইন যোগে কৰিব পাৰিব EKYC গতিকে আপোনাৰ কাষত থকা CSC চেণ্টাৰত গৈও কৰিব পাৰিব EKYC CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে এতিয়া চৰকাৰৰ তৰফৰ পৰা এতিয়া আহ্বান কৰা হৈছে যে আপোনালোকে অতি সোনকালে EKYC কৰি লওক কিয়নো 18 নম্বৰ কিস্তিৰ ধন অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা প্ৰতিজন কৃষকৰ একাউণ্টত প্ৰেৰণ কৰা হ'ব আৰু এই 2000 টকাকৈ যি কিস্তি দিয়ে আপোনালোকে এই টকাখিনি লাভ কৰিবৰ কাৰণে আপোনালোকে নিজৰ পিএম কিষাণৰ EKYC কৰাটো বাধ্যতামূলক বুলি কৈ দিছে চৰকাৰৰ তৰফৰ পৰা আৰু এনেকুৱা ধৰণৰ আঁচনিৰ বিষয়ে জানিবৰ কাৰণে পিএম কিষাণ অৰুণোদয় আঁচনি শ্ৰম কাৰ্ড ৰেচন কাৰ্ডৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে নেক্সট যি চৰকাৰৰ তৰফৰ পৰা যি নতুন আঁচনি আহে এই চেনেলৰ মাধ্যমেৰে আপোনালোকে অতি সহজ ভাষাত আপোনালোকে বুজি নিজে এই আঁচনিসমূহৰ লাভালাভ উঠাব পাৰিব ধন্যবাদ